হয়, জুবিন গাৰ্গৰ নেতৃত্বত এইটো ৪ৰ্থ বছৰ এই উৎসৱৰ আয়োজন কৰা হৈছে আৰু টংলাত এই উৎসৱৰ আয়োজন কৰা হ'ল। টংলাবাসী ৰাইজে অতি সৰ্বাংগ সুন্দৰভাৱে অনুষ্ঠানৰ আয়োজন কৰিছে আৰু এই উৎসৱৰ জৰিয়তে আমাৰ অসমৰ লোক সংস্কৃতিক ব্যাপকভাৱে পৰিকল্পিতভাৱে প্ৰসাৰ কৰাৰ পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ প্ৰয়াস অব্যাহত ৰখা হৈছে। এইটো অত্যন্ত প্ৰশংসনীয় পদক্ষেপ আৰু মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ পিছত আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা সকলোৱে আমাক সমল দি গৈছে আৰু বিশেষকৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ জনগোষ্ঠীয় লোক সংস্কৃতিৰ সমল সম্পৰ্কত কৈ গৈছে। এতিয়া আমি কোনোবাই পাতোঁ যে আমাৰ লোক সংস্কৃতিৰ ধাৰাটো কৰ্ণাটকী নেকি, কোনোবাই কয় হিন্দুস্তানী নেকি, কিন্তু সেই সময়তে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই কৈছে যে আমাৰ এটা স্বকীয়তা আছে, আমাৰ সুকীয়া পৰিচয় আছে, আমাৰ সুকীয়া ধাৰা আছে আৰু সেই গোটেই ধাৰাটো আমি উত্তৰ পূৰ্বাঞ্চলীয় ধাৰা বুলি আমি আগুৱাই নিব পাৰোঁ। আৰু জুবিন গাৰ্গে এই মহোৎসৱৰ জৰিয়তে লোক সংস্কৃতিৰ ব্যাপক প্ৰসাৰৰ কাৰণে যি পৰিকল্পিত পদক্ষেপ লৈছে তাৰ কাৰণে আমি অভিনন্দন জনাইছোঁ আৰু সেইবাবে আমি সকলোৱে ইয়াত উপস্থিত হৈছোঁ। জুবিন গাৰ্গে লোৱা প্ৰয়াসৰ লগত আমি সকলোৱে থিয় দিছোঁ আৰু এই লক্ষ্যত উপনীত হ'বলৈ যাত্ৰা সফল হ'বই, তাকে আমি মনে প্ৰাণে কামনা কৰিছোঁ। কাৰণ আমি সকলোৱে বুজি পাইছোঁ যে ৰাজনীতিকে সমাজ ভাঙে, সংস্কৃতিয়ে সমাজ গঢ়ে। আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সংস্কৃতিৰ আমাৰ চহকী এই সমাহাৰেৰে আমি জাতীয় জীৱনক অধিক সমৃদ্ধ কৰি শক্তিশালী কৰি আমি আগুৱাই যাব পাৰিম আৰু এইটোৱে আমাৰ মূল ভেটি আৰু এই ভেটিটোকে শক্তিশালী কৰি সমৃদ্ধ কৰি আগুৱাই নিয়াৰ যিটো প্ৰয়াস, সেই প্ৰয়াসে জাতীয় জীৱনক অধিক সমৃদ্ধ কৰিব আৰু সমাজখনক অধিক শক্তিশালীভাৱে আগুৱাই নিবলৈ ব্যৱস্থা ল'ব। সেইকাৰণে কৈছোঁ ৰাজনীতিকে সমাজ ভাঙে, সংস্কৃতিয়ে সমাজ গঢ়ে আৰু সমাজ গঢ়াৰ কাৰণে শক্তিশালী এই নেতৃত্ব। আৰু সেইকাৰণে জুবিন গাৰ্গে আৰু তেখেতসকলৰ শিল্পী সমাজে যিটো পদক্ষেপ লৈছে, ফাউণ্ডেশ্যনে যিটো ব্যৱস্থা লৈছে, তাক আমি আন্তৰিক অভিনন্দন জনাইছোঁ আৰু সেইকাৰণে একেলগে থিয় হৈ এই প্ৰয়াস অধিক শক্তিশালীভাৱে আগুৱাই যাবলৈ ইয়াতে উপস্থিত হৈছোঁ। সৰু মিউজিক ফেষ্টিভেল, বিষ্ণু ৰাভাৰ জন্মদিন আজি 31 জানুৱাৰী। চ' সেইটো উপলক্ষে আজি প্ৰায় এইটো 4 বছৰ হ'ল জুবিন গাৰ্গে এইটো ইনিচিয়েট কৰে আৰু ইয়াৰ আগত বৰপেটা, নগাঁও, তেজপুৰত হৈছিলে কলাগুৰু সংগীত মহোৎসৱ। ইয়াত বিভিন্ন জাতি জনজাতি চব মিলি পেলাই, ভাষা নিৰ্বিশেষে চব আহি পেলাই ইয়াত আমি পাৰ্টিচিপেট কৰোঁ আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীবিলাক হয়। সৰু সৰু ৱৰ্কশ্বপ আমি কৰিছোঁ এইবাৰ, ৰক্তদান শিবিৰ আছে, তাৰপিছত চাইক্লিং আছে, তেনেকৈ বিভিন্ন ধৰণৰ কাৰ্যসূচীবিলাক ইয়াত কৰা হয়। বিশেষ পৰা আহিছে কোকবড়োসকল, ভূটানৰ পৰা আহিছে, তাৰপিছত অৰুণাচলৰ পৰা আহিছে টীম, মেঘালয় আহিব। তো ঠিক তেনেকৈ গোটেইখিনি কৰা হৈছে যিমানখিনি পাৰোঁ আমি, কাৰণ ইয়াত কোনো চৰকাৰী আৰ্থিক সাহাৰ্য আমাৰ ইয়াত নাই, আমি নিজাববীয়াকৈ গোটেই বস্তুখিনি কৰোঁ আৰু ইয়াত গোটেই টংলাবাসী ৰাইজে খুব ধুনীয়াকৈ পাৰ্টিচিপেট কৰিছে, সহায় সহযোগ কৰিছে। গোটেই গাঁৱৰ মানুহবিলাকে, এই ঘৰবিলাকো গাঁৱৰ মানুহে আহি পেলাই বনাই দিছে। আমি ৱালৰ ওপৰেদি এণ্ট্ৰিটো কৰিছোঁ, অভাৰব্ৰিজখন গাঁৱৰ মানুহে বনাই দিছে। ঠিক তেনেকৈ খুব ভাল সহযোগ আৰু যিটো কাৰণে আমাৰ সম্ভৱ হৈছে কলাগুৰু মহোৎসৱ। এইটো আমি এইটোৱে ক'ব বিচাৰিছোঁ যে বিষ্ণু ৰাভাৰ যিটো আদৰ্শ, সকলোকে একেলগে লৈ পেলাই জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এটা সাংস্কৃতিক বিপ্লৱ বা সাংস্কৃতিক মন লৈ পেলাই যাতে আমি সকলোৱে মিলি পেলাই এখন ভাল অসম, এখন ভাল সমাজ প্ৰতিষ্ঠা কৰিব পাৰোঁ, সেইটোৱে আমাৰ লক্ষ্য।